নমস্কাৰ বন্ধুসকল, অসম টেক টিউব চেনেলটিলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ বিষয়ে ভিডিঅ'ৰ শিৰোনাম আৰু থাম্বনেইল দেখি গম পাইছে যে SSC GD কনষ্টেবল পদৰ মেডিকেল এক্সামিনেশ্যনৰ বিষয়ে আলোচনা কৰা হ'ব। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। SSC GD কনষ্টেবল পদৰ বাবে মেডিকেল টেষ্টত সৰ্বপ্ৰথমে হাইটটো জোখা হ'ব, তাৰপাছত ৱেইট আৰু চেষ্টৰ জোখ লোৱা হ'ব। যিহেতু ফিজিকেল টেষ্টটো হাইট, চেষ্ট আৰু ৱেইটৰ জোখ লোৱা হৈছিল, গতিকে আপোনালোকেও এইকেইটা বিষয়ে জানে যে জেনেৰেলৰ কাৰণে হাইট 170 চেণ্টিমিটাৰ হ'ব লাগিব আৰু OBC, ST, SC কাৰণে 165 চেণ্টিমিটাৰ হ'ব লাগিব, যদিহে তেওঁলোকৰ ৰিলেক্সেশ্যনৰ চাৰ্টিফিকেট থাকে। গতিকে OBC, ST, SCখিনিয়ে ৰিলেক্সেশ্যনৰ চাৰ্টিফিকেট লগত লৈ যাব লাগিব। ইয়াৰ পাছত আহিল ওজন কম বা জোখতকৈ অধিক হ'লেও কিন্তু গ্ৰহণ নকৰিব। গতিকে নিৰ্বাচিত যিসকল ব্যক্তি আছে তেওঁলোকে ৱেইটৰ কাৰণে লক্ষ্য ৰাখিব লাগিব। তেওঁলোকে খোৱা বোৱা আৰু এক্সাৰচাইজ নিয়মিত কৰি থাকিলে তেওঁলোকে নিশ্চয় সুফল পাব। তাৰপাছত আহিল বুকুৰ জোখ। জেনেৰেল কেটেগৰীৰ কাৰণে নৰ্মেল অৱস্থাত 80 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ফুলাই দিলে অতি কমেও 5 চেণ্টিমিটাৰ বাঢ়িব লাগিব। 5 চেণ্টিমিটাৰতকৈ কম হ'লে কিন্তু ৰিজেক্ট কৰি দিয়া হ'ব। আৰু OBC, ST, SC কাৰণে নৰ্মেল অৱস্থাত 77 চেণ্টিমিটাৰ হ'ব লাগিব আৰু যেতিয়া ফুলাই দিয়া হ'ব তেতিয়া 5 চেণ্টিমিটাৰ বাঢ়িবই লাগিব। 5 চেণ্টিমিটাৰ কম হ'লে কোনো পধ্যে তেওঁলোকে গ্ৰহণ নকৰিব। ইয়াৰ পাছত আহিব চকু পৰীক্ষা। প্ৰথমে চকুৰ মণি পৰীক্ষা কৰিব। চকুৰ মণি ঠিকে থাকিলে কালাৰ ভিজন কৰিব, য'ত এনেধৰণৰ ফুটফুটীয়া ৰঙৰ মাজত অস্পষ্ট হৈ থকা সংখ্যা বা আখৰ থাকিব আৰু সেইবিলাক শুদ্ধকৈ ক'ব লাগিব। তাৰপাছত এনেদৰে এটা চকুৰ মণি ঢাকি দিব আৰু 10 মিটাৰমান দূৰত বৰ্ডত ডাঙৰৰ পৰা সৰুলৈ আখৰ লিখা থাকিব। ইংৰাজীৰ কিছুমান আখৰ লিখা থাকিব, সেইবিলাক এটা এটাকৈ কৈ যাব লাগিব। সেইখিনি পঢ়িব পাৰিলে আকৌ নেক্সট যিটো পৰীক্ষা হ'ব সেইটোৰ কাৰণে পঠিয়াই দিব। তাৰপাছত হ'ব দাঁতৰ পৰীক্ষা। আমি সকলো জানো দাঁত হৈছে আমাৰ শৰীৰৰ অন্য এটা প্ৰধান অংগ। ইয়াৰ অবিহনে আমি খোৱা বস্তু চোবাই খোৱাটো সম্ভৱ নহয়। এই দাঁতৰ বাবে SSC GD মেডিকেলত তন্নকৈ পৰীক্ষা কৰা হ'ব। দাঁত খাৰে খোৱা বা পোকে খোৱা আৰু বেছি সেৰেঙা তেনেধৰণৰ হ'লেও একচেপ্ট নকৰিব। লগতে কাণৰ পৰীক্ষাও কৰা হ'ব। গতিকে মেডিকেলৰ দিনা আপোনালোকে কাণ পৰিষ্কাৰ কৰি যোৱাটো উচিত আৰু এখন কাণ বন্ধ কৰি এখনে শুনিবলৈ দিব আৰু যি কথা শুনায় সেইখিনি শুদ্ধকৈ ক'ব পাৰিব লাগিব। এই সকলোখিনি হৈ যোৱাৰ পাছত আপোনালোকৰ হাড়ৰ পৰীক্ষা কৰা হ'ব। কিছুমানৰ যদি হাড় ভঙা আছে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে অলপ অসুবিধা হ'ব, কাৰণ ভঙা হাড় থাকিলে তেওঁলোকে একচেপ্ট নকৰিব আৰু এনেধৰণৰ কিছুমান ভঙা থাকিলে মানেতো কোনোপধ্যে একচেপ্ট নহ'ব। সেইটো কাৰণে আপোনালোক ভঙা হাড় থকাসকলে কিন্তু অলপ অসুবিধাৰ সন্মুখীন হ'ব। তাৰ পাছত আহিব ফ্লেট ফুট। ফ্লেট ফুট মানে কি আমি সকলোৱে জানো, আপোনালোকৰ যদি ভৰি এনেধৰণৰ হয় তেতিয়াহ'লে একচেপ্ট কৰা হ'ব আৰু এনেধৰণৰো একচেপ্ট কৰা হ'ব, কিন্তু যদি আপোনালোকৰ ভৰি তলুৱাখন একেবাৰে ফ্লেট হয় তেতিয়াহ'লে কিন্তু একচেপ্ট কৰা নহ'ব। আৰু আপোনালোকৰ ভৰি যদি থিয় হৈ দিলে এনেকুৱা চিধা চিধি হয় তেতিয়াহ'লে একচেপ্ট কৰিব, আৰু যদি ভিতৰৰ ফালে সোমোৱা নিচিনা হয় আৰু বেছি বাহিৰৰ ফালেও যদি ওলোৱা নিচিনা হয় তেতিয়াহ'লে একচেপ্ট নকৰিব। তাৰপাছত আহিব আপোনালোকৰ হাতখন যদি বেছিকৈ ঘামে তেতিয়াও একচেপ্ট নকৰিব, কাৰণ এনেধৰণে বেছিকৈ ঘমা হাত হ'লে মানে পাছত অসুবিধা হ'ব, সেইটো কাৰণে তেওঁলোকে একচেপ্ট নকৰে। তাৰপাছত আহিব নখনি। আপোনালোকে সকলোৱে জানেই চাগে নখনিটো কি হৈছে বস্তুটো। যদি এনেধৰণৰ আপোনালোকৰ আঁঠু দুটা ভিতৰৰ ফালে সোমোৱা টাইপৰ হয় তেতিয়াহ'লে একচেপ্ট নকৰে।
আৰু এনেধৰণৰ চিধা হ'লে মানে এইটো নৰ্মেল হয় অৱস্থা হয়, এনেকুৱা নৰ্মেল হ'ব লাগিব, তেতিয়াহে একচেপ্ট কৰিব। আৰু যদি বেছি বাহিৰলৈও ওলোৱা হয় আঁঠু দুটা, তেতিয়াও কিন্তু একচেপ্ট নকৰে। সেইটো কাৰণে অলপ থিয় টাইপৰ হ'ব লাগিব, তেতিয়াহে একচেপ্ট কৰিব। তাৰপাছত আহিলে হাতৰ বাহু এনেকুৱা হ'ব লাগিব, নৰ্মেল হ'ব লাগিব। যদি আপোনাৰ হাতৰ বাহুটো বাহিৰলৈ অলপ বেছিকৈ ওলোৱা টাইপৰ হয়, তেতিয়া কিন্তু একচেপ্ট নকৰিব। আৰু যদি ভিতৰৰ ফালেও সোমোৱা টাইপৰ হয়, তেতিয়াও একচেপ্ট নকৰিব। আপোনাৰ হাত এনেকুৱা পোন হ'ব লাগিব, তেতিয়াহে একচেপ্ট কৰিব। তাৰপাছত আহিলে পাইলছ। পাইলছৰ কথাটো আমি সকলোৱে জানোৱেই। পাইলছৰ ইয়াৰ প্ৰব্লেমটো কি হয়, আৰু পাইলছ থাকিলেও কিন্তু ইয়াত একচেপ্ট কৰা নহ'ব। এইটো পাইলছৰ যদি কাৰোবাৰ আছে, তেতিয়াহ'লে আপোনালোকে সোনকালে ডক্তৰক দেখুৱাই চেকআপ কৰাই লওক, আৰু সোনকালে ঠিক হৈ লওক, তেতিয়াহে আপোনালোকে তাত চিলেক্ট হ'ব। গতিকে পাইলছ থকাসকলে সোনকালে এই ৰোগৰ পৰা পৰিত্ৰাণ পাই লওক, তাৰপাছত তেতিয়াহে তাত চিলেকশ্যন কৰা হ'ব।